welcome back to my YouTube channel. Oh sorry, my YouTube channel নহয় আমাৰ YouTube channel দাদা আৰু মোৰ আপোনালোকক আমাৰ YouTube channelলৈ পুনৰবাৰ স্বাগতম জনালো আজি ছুটি 15 আগষ্ট তো আজি ছুটি কাৰণে মই মোৰ কাৰণে সময় উলাম আৰু মোৰ কাৰণে সময় উলাই কত কত যাও চাও বলক মই এতিয়া ভালকে ৰেডি হইলো কিনে আমি ফুৰিব যাম ৰেডি হৈ ললো আজি মোৰ টাইম হয় মই নিজৰ কাৰণে সময় উলাই আজি মই কত যাম জানে পাৰ্লাৰ ফাৰ্ষ্ট টাইম লাইফত স্পা কৰিম বুলি ভাবিছো আৰু ভাবিছো কান ফুটাম দেবা যাব পাৰো নে নোৱাৰো সাকসুন ইমান ৰ'দ দিছে মোৰজন ভয়ে লাগছে বাহিৰত ওলাবা এনে কলা আৰু কলা পৰিম বাপ্পা ওই কিবাকে ৰদে আহি কেনে পালো দে পাৰ্লাৰ খান কিবাকে ভিতৰত যাই এচিৰ হাৱাটো পালে শান্তি পাম আৰু হাই চেন্ডেল পিন্ধি আহিব পাৰিম নে কি খবৰ আয়ন্দা পইচা পানি আছে ও আজি মোক কিবা কৰি দিয়ক আৰু চুলি কিডাল তাকেতো কি করলে বা ভাল হয় এয়া চাওক জিএস ৰোডতে আছে পাৰ্লাৰখন আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে মোক এতিয়া সবে সুধি আছে মই কি কৰিম কেৰাটিন বুলে ভাল দাদাজনে কৈ আছে তো কেৰাটিনৰে স্পা কৰি লও আৰু এতিয়া এখন কিবা বিছনাত দিস্তা তাতে বহাই লৈ কিনে এতিয়া পুৰা একদম কিবা উঠুৱাব নেকি মাথাটো নাজনো আৰু কি কৰে মুঠতে মোৰ বহুত ভাল লাগছে ও মা অলপমান মাথাটো ভালকে ধুম ইমান ৰাফ হৈ গৈছে চুলি তুলি বাপৰে বাপ লৈছে কি কৰে নাজানো আৰু কৰক যি কৰে সবসা পিন্ধাই দিছে একদম গা ধোৱা টাইপ ফিল আহি আছে प्लास्टिक पिन्धाई दिसे साकसुन प्लास्टिक में क्लीन रैप सॉरी प्लास्टिक नहीं क्लीन रैप पॉलिथिनটো পিন্ধাই কিনে মানুহ কত গায়েব মই পিনে বাৰ্থডে এটা খাব যাব লাগে আৰু ভাল লাগছে কিন্তু বহুত ধুনিয়াকে মাসাজ কৰি কিনে দিছে বহুত ভাল লাগছে পলিথিনটো খুলি দিয়াৰ পিছত ভাবলো চুলিকিডাল ইমান বেয়া হৈ গৈছে নে সেইকাৰণে মই চুলিকিডাল কাটপই দিলো সেইকাৰণে এতিয়া ধুনীয়াকে কাটি আছে চাও ৰব কিবা ডিজাইন হয় বেছি নাকাটপহে দাদা নহলি মায়ে আজি মোক ঘৰত তুম্বা নেদব হৈ গল মোৰ সার্ভিস কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু আপোনালোকে যদি আহিব খুজিছে ইয়াতে আহিব পাৰে ইমান ধুনিয়াকে কৰিছে আমন দাই সাকসুন আপোনালোকে আহিব পাৰে ভাল লাগছে ন কিবা এটা ইটো নামো অনামিকা তো দুটা অনামিকা হৈ গল মোক কেনেকুৱা লাগিছে ভাল লাগিছে মোক কেনেকুৱা লাগিছে ভাল আয়ান্দা কব এতিয়া মোক কেনেকুৱা লাগিছে নহব কব লাগিব মোক কেনেকুৱা লাগিছে সবে লাজ কৰে ভাই মই এতিয়া ওপৰত দেখাম আৰু বহুত কিবা কিবি কৰিব পাৰি আপোনালোকক দেখাই আছো আহক বলা না মোক ওপৰত লৈ বলা কেৱল চুলিতে এনেকে থাকিব মন গৈছে একদম ইয়াতে নিউজ কৰি আছে এই যে আজিকালি নখত যে আঁকে বিৰাট ধুনীয়াকে ফুল চুলবিলাক সেইগিলাও কৰিব পাৰি মই ভাবছিলো একবাৰ কৰিম বুলি নকৰলো আৰু পিছততো আহিমে মই মানে ভাবি আছো কান ফুটাম আৰু ইহঁতে গা কোনে ধুৱে কোনে নুধুৱে তাৰে ডিসকাস কৰি আছে মোৰ ইপিনে ইমান টেনচন কান ফুটাম ভয় লাগি আছে কি কৰো কানটো ফুটাও নে নুফুটাও এতিয়া মই ভগৱানৰ নাম লৈ কিনে মই কানটো ফুটাম বুলি ডিসিজন ললো কিন্তু মই ঘৰত কোৱা নাই জানেনে মাক মাই যদি মোক ওলাই দিয়া ঘৰৰ পৰা
পছত আহি যাব ইয়াতে থাকি দিম ন এই বস্তুটো কৰিব মোৰ বিৰাট ভয় লাগে কিন্তু দেই একদম চাল তাল ছিঙি আন পাওঁ একবাৰ না দুইবাৰ কৰিছিলোঁ তাৰপিছত আৰু বিৰাট ভয় লাগে আপি মানুহ হোৱাও বৰ কঠিনহে গাইছ এইগিলাখানে হ'ল সেই যন্ত্ৰ পাতি চুলি কেঁকৰা হৈ থাকিলে চিধা কৰা চুলি চিধা হৈ থাকিলে কেঁকৰা কৰা বা মা মোৰ কিবা গেছ উঠি আহিছে ভয়তে একোৱে নহয় চাবাচোন মই অনামিকাক এটা কৰি দিওঁ কৰি দিয়া মোক ওপৰত কি কৰে তুমি পৰি গৈছে মোৰ পুৰা ভয়তে গেছ উঠি গৈছে কৰি ল'লোঁ বাৰু এতিয়া চাওকচোন কেনেকুৱা হৈছে কমেণ্টত জনাব অনামিকা হাই কৈ দিয়া আৰু অনামিকাই আমাক ক'ব মানে কি ছাৰ্ভিচত কিমান হেয়াত অফাৰত আহে কোৱা আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ স্পেচিয়েল অফাৰ আছে আপোনাৰ ক্ৰিষ্টেল পেডিকিয়ৰ 750ত আছে আৰু ফুল হেণ্ড হাফ লাইট ৱেক্স আছে তাৰোপৰি আপোনাৰ ফেচিয়েল আছে ক্লিন আপ আছে আৰু ইপিনে হেয়াৰ ৱাছ আছে ছেটিং চব আছে স্পাও আছে মই যেনেকৈ স্পাও আছে আৰু পূজালৈকে আৰু স্পেচিয়েল অফাৰ আহিব মই ডিছক্ৰিপশ্যনত নাম্বাৰটো দি দিম 20% অফাৰটো থাকিবই আৰু ডিছক্ৰিপশ্যনত নাম্বাৰটোৰ লগতে মই ইনষ্টাগ্ৰামৰ লিংকটো দি দিম তাতে যদি কিবা কনফিউজন আছে আপোনালোকে DM কৰি কিনে সুধিব পাৰে থেংক ইউ বাই বাই ছাৰ বাই নিকিতা বাই অমন্দা টাটা বাই মই আহি গ'লোঁ এতিয়া আহি কেনে এটা বহুত ডাঙৰ কাম আছে মোৰ বাৰ্থডে এখন খাব যাব লাগে সেইকাৰণে মই এইবিলাক কৰি ল'লোঁ আহোঁ ৰাম বাছ পাম নে নাপাম তাৰ নাই ঠিক কিন্তু কিবা এটা চাইন আহি আছে ন মোৰ কাণখনৰ কাৰণেহে ভয় লাগি আছে কাণখন বা কি হয় যি হয় হ'ব আৰু লাইফত এক্সপিৰিয়েঞ্চ অলপমান লাগে মানুহক আজি বহুত দিন মূৰত এনেকুৱা ৰিক্সাটোত চাই ভাল লাগিছে সৰু থাকোঁতে এনেকৈ মায়ে লৈ গৈছিলে এই ৰিক্সাত কৈছোঁ মোক চাই কিনে নটিচো নকৰে পাত্তাই দিয়া নাই আকলা আকলি ভাত খাই আছে মোক নেদা না কি তোন ভাত মা দিবানে ভাত অহ' পাহৰিয়ে গৈছিলোঁ ব্লগ বনাব মই যে ব্লগ বনাই আছিলোঁ পাহৰিয়ে গৈছিলোঁ আহি থাকা আৰু এই মহান ব্যক্তিজনে কালি মোক মেছেজ দি কিনে কৈছে যে ব্লেক ড্ৰেছ পিন্ধি এই মহান ব্যক্তিজনে মোক কৈছে যে ব্লেক ড্ৰেছ পিন্ধি আহিবা মই কৈছোঁ যে মোৰ ব্লেক ড্ৰেছ নাই তো কৈছে নাই দে তুমি পিন্ধি আহিব লাগিব পিছত মই মোৰ ভণ্টিৰ পৰা আনি কেনে পিন্ধিছোঁ কিন্তু সিয়ে লাষ্টত কি পিন্ধি আহিছে চাওঁ আৰু আপোনালোকক মই বাৰ্থডে চব তৈয়াৰী দেখাই আছোঁ ৰ'ব নাইচ চাহ সুমিটোৰ কাৰণে আমি কিমান ধুনীয়াকৈ তৈয়াৰী কৰি আছোঁ চাহ হেপী বাৰ্থডে সুমি এইটো হেৰি ফটোখন তাই আহিব পুৰা চক খাই যাব ন আৰু তাই আহিয়ে পোৱা নাই কেমেৰাটো সেই তেতিয়াৰ পৰা 10 মিনিটমান হ'ব এতিয়া অন কৰি থোৱা আহিয়ে পোৱা নাই ৰখি মোৰ হাত বিষাই গ'ল কেমেৰা ধৰি হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ ছাৰপ্ৰাইজ হৈছা বহুত কেনেকুৱা লাগিল ছাৰপ্ৰাইজ বহুত বেছি ভাল থেংক ইউ ক'বা আমাৰ এখেতেও বহুত হেল্প কৰিছে ময়ো বহুত হেল্প কৰিছোঁ এটা বেলুন ফুলাইছোঁ এটা
আহি পালোঁ দিয়ক বাৰ্থডে খাই বাৰ্থডেটো খাই আহিলোৱে লগতে মাৰ গালিও খালোঁ যি কি নহওক নিজৰ কাৰণে টাইম ওলাই কিনে অলপমান এনজয় কৰিলোঁ ভাল লাগিল আৰু কেতিয়াবা নিজৰ কাৰণে এনেকৈ টাইম ওলাই কিনে পাৰ্লাৰ চাৰ্লাৰো গুচি যাব লাগে আজি মোৰ ফাৰ্ষ্ট টাইম হয় মই কাণটো ফুটাই দিলোঁ কিন্তু এতিয়া বেছি বিষোৱা নাই ফুটাৰ টাইমত অকণমান পিপৰা কামৰা টাইপৰ বিষ উঠাইছিলে তথাপিতো এতিয়া অলপ ভাল লাগি আছে কিন্তু শুওঁতে অলপমান দিগদাৰ হ'ব চাগে হ'ব দিয়ক মেনেজ কৰি ল'ম আৰু ফুটাইছোঁ যিহেতু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চব কৰি দিব যি কৰিব লগা আছে চব কৰি দিব বাই বাই